ঠিকাদাৰ কৰ তেওঁ ইমান সাহস ক'ত পালে যে মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণ আঁচনিত এনেকুৱা গাফিলতি কৰিব পাৰে। অসমৰ মুখ্যমন্ত্ৰী নামত যি আঁচনিত নামকৰণ কৰা হৈছে সেই মুখ্যমন্ত্ৰীক কেয়াৰ নকৰা এইজন ঠিকাদাৰ কৰ সেয়া আমি বিভাগীয় কৰ্তৃপক্ষ এনেকি অসমৰ মুখ্যমন্ত্ৰীৰ পৰা আমি জানিবলৈ বিচাৰোঁ। যে আসসালামু আলাইকুম, নমস্কাৰ, মই আব্দুল ওহাব। মই কাম আজি ধুবুৰী জিলাৰ দক্ষিণ পাৰ নস্কৰা জামাদারহাট ব্লকের অন্তর্গত পদ্মার বিটা টু বালুকমারি রাস্তার একটা দৃশ্য দেখাম। যি আঁচনিয়ে মুখ্যমন্ত্রী নিজৰ নামত মুখ্যমন্ত্রী পকীপথ নির্মাণ আঁচনি নামেৰে নামাকৰণ কৰিছে, সেই আঁচনিৰ ঠিকাদাৰেই দুৰ্নীতি কৰি আছে। আজি ইমান দিন ধৰি এই ৰাস্তাখন জহিক হৈ পৰি আছে, ইয়াত কোনো গুৰুত্ব দিয়া নাই যে মুখ্যমন্ত্রী পকীপথ নিৰ্মাণ যি আঁচনি আছে সেই আঁচনিত কেয়াৰ কৰা নাই ঠিকাদাৰজনে। কৰ এই ঠিকাদাৰজন কৰ, তেখেতৰ ঘৰ ক'ত, তেওঁ ইমান সাহস ক'ত পালে যে মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণ আঁচনিত ইমান গাফিলতি কৰিব পাৰে। এয়া কাৰ সহযোগিতাৰ জৰিয়তে এনেকুৱা আঁচনিত গাফিলতি কৰি আছে, এই কামত গাফিলতি কৰি আছে, এই অত্ৰ অঞ্চলৰ ৰাইজৰ পৰা আমি জানিবলৈ যত্ন কৰিম যে এই কাম পিছ পৰি থকাৰ কিহৰ কাৰণটো কি। আসলতে ঠিকাদারে ইয়াত দুর্নীতি কৰি আছে বা ঠিকাদারে লেহেমিয়া কৰি আছে নে কোনোবা কৰি আছে, কি ক'ব দাদা? এই ৰাস্তাৰ কামটো নোহোৱাৰ কাৰণটো কি? কারণটো এটা তো পার্সেন্টেজ লয়, এমএলএ সাহেবে হয়তো লয় চাগে পার্সেন্টেজ। তাৰপিছতো আপোনাৰ 3 বছৰমান হ'ল ৰাস্তাৰ কাম কৰি পেন্ডিং থৈ দিছে, কামটো ভালকে কৰা নাই। এইটো এমএলএ সাহেবে চাগে অলপ গুৰুত্ব দিলে ভাল আছিল, কামটো সোনকালে হ'লহেঁতেন। ইমান দিন ঠিকাদাৰজন এনেকি এমএলএজন ক'ৰ পৰা সাহস পায় যে অসমৰ মুখ্যমন্ত্ৰী নামৰ আঁচনিত কাম নকৰি এনেকুৱা লেহেমীয়াভাৱে বহি থাকে? মোৰ হিচাপত দুটাৰ লগত মিতিৰেলি আছে নেকি, মুখ্যমন্ত্ৰীৰ লগত আৰু বা কি নহয় ঠিকাদাৰ আৰু ইয়াৰে আমাৰ যে এমএলএ সাহেব আছিল তেখেতৰ লগত হ'ব পাৰে চাগে। ডাঙৰ ৰাঘৱ বল কিছুমান আছে জড়িত ইয়াৰ লগত। আপোনালোকে কি বিচাৰে এতিয়া? এই ৰাস্তাটো ইমান দিন হ'ব লাগিছিলে, এতিয়ালৈকে হোৱা নাই। আপোনালোকে নিৰ্বাচনৰ আগত ৰাস্তাটো হোৱা বিচাৰে নে পিছত হোৱা বিচাৰে? আমি এতিয়া হ'লে আমি ভাল, এতিয়া যদি ৰাস্তাটো আজিৰ পৰা আৰম্ভ কৰে এইটো ভাল। অলৰেডি কামটো আৰম্ভ কৰিছে, আপুনি চাব জামবাৰীৰ পৰা কাম কৰি 1 কিলোমিটাৰ মান আহিছে, চেন গ্ৰেভেল হৈছে, তাৰপিছতো ৰাস্তাটো পেণ্ডিং পেলাই থৈ দিছে আজি 3 বছৰ হ'ল। হয়, আপোনালোকে নিশ্চয়কৈ শুনিলে, ইয়াৰ ৰাইজৰ অভিযোগ আছিলে, আমি তেওঁৰ পৰা শুনিলোঁ যে ৰাস্তাটো 3 বছৰ ধৰি ৰাস্তাখন পেণ্ডিং হৈ আছে। এনেকুৱা দবদবনি, এনেকুৱা ক্ষমতাশালী ঠিকাদাৰ কৰ, তেওঁ ইমান সাহস ক'ত পালে যে মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণ আঁচনিত এনেকুৱা গাফিলতি কৰিব পাৰে। অসমৰ মুখ্যমন্ত্ৰী নামত যি আঁচনিত নামকৰণ কৰা হৈছে সেই মুখ্যমন্ত্ৰীক কেয়াৰ নকৰা এইজন ঠিকাদাৰ কৰ সেয়া আমি বিভাগীয় কৰ্তৃপক্ষ এনেকি অসমৰ মুখ্যমন্ত্ৰীৰ পৰা আমি জানিবলৈ বিচাৰোঁ যে এই ৰাস্তাখন যি ৰাস্তাৰ নামত অসমৰ মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণ আঁচনি দিয়া হৈছে, এই কামতে যদি এনেকুৱা ঠিকাদাৰে গাফিলতি কৰিব পাৰে, তেওঁ যদি এনেকুৱা দবদবনি মাৰিব পাৰে, 3 বছৰ ধৰি আজি এনেকুৱাকৈ ৰাস্তাটো পেলাই থৈছে, তেনেহ'লে বাকী বিভাগত কেনেকুৱা চলিব? মই বিভাগীয় কৰ্তৃপক্ষক এটাই অনুৰোধ জনাম যে এই ৰাস্তাৰ কাম অতি সোনকালে হ'ব লাগে। এনেকি কোনজন ঠিকাদাৰে এনেকুৱা দমত চলি আছে, তেওঁক মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণ আঁচনিত কাম নকৰি তেওঁ ঘৰত বহি আছে, সেয়া উচিত তদন্ত হ'ব লাগে। এয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ বিনম্ৰ অনুৰোধ যে আপোনাৰ নামত মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণ আঁচনিৰ নামত এনেকুৱা দাম্বালি মাৰি ঘূৰা ঠিকাদাৰজন কোন হয়, এয়া উচিত তদন্ত কৰিব।